এটা বাঘ তেজৰ গন্ধ পালে যিমান হিংসাত্মক হয়, এটা মানুহ টকাৰ গন্ধ পালে তাতকৈ 100 গুণ বেছি হিংসাত্মক হৈ যায়। জীৱনত ভালে থকাৰ চিক্ৰেট কি জানে? কাৰো কথা গাত নলগাব। আপোনাৰ পিছত কোনোবাই আপোনাৰ বেয়া কথা কয় 3টা কাৰণত। 1. যেতিয়া তেওঁলোকে আপোনাৰ স্থান পাবলৈ ইচ্ছা কৰে কিন্তু নাপায়। 2. আপোনাৰ যিবিলাক আছে সিহঁতৰ হয়তো নাই। 3. সিহঁত আপোনাৰ নিচিনা হ'ব খোজে কিন্তু হ'ব নোৱাৰে। পৃথিৱীৰ নিয়ম বৰ অদ্ভুত। যাৰ টকা আছে তাৰ মন নাই, আৰু যাৰ মন আছে তাৰ টকা নাই। যদি জীৱনৰ প্ৰয়োজনত নিজক সলনি কৰিব লগা হয়, তেতিয়াহ'লে সেইটোৱে কৰক। হয়তো কিছু কষ্ট হ'ব, তথাপিও যিজন তোমাৰ মূল্য বুজি নাপায় তাৰ অপেক্ষাত নাথাকিব। যিসকল ব্যক্তি বেছি কথা কয় সিহঁতৰ মাজত ভেজাল কম থাকে, কিন্তু সিহঁত আকৌ ভেজালত বেছিহে পৰে। বৰষুণৰ সময়ত প্ৰত্যেক চৰাইয়ে ক'ৰবাত না ক'ৰবাত আশ্ৰয় বিচাৰে, কিন্তু ঈগল মেঘৰ ওপৰেদি উৰি বৰষুণক এৰি থৈ যায়। সেইবাবে বিপদ অহাৰ আগতে নিজক সুৰক্ষিত কৰি ৰাখক, যাতে বিপদৰ বৰষুণে আপোনাক একোৱেই কৰিব নোৱাৰে। জীৱন চলাৰ পথত নিজৰ ৰাস্তাটো নিজে তৈয়াৰ কৰি ল'ব লাগিব। তাত কোনেও তোমাক সহায় নকৰে। আচলতে বাস্তৱ জীৱনটো বহুত কঠিন। অতিৰিক্ত কাকো বিশ্বাস নকৰিব, অতিৰিক্ত কাকো ভাল নাপাব, অতিৰিক্ত কাৰো প্ৰতি আশা নাৰাখিব, কাৰণ এই অতিৰিক্ত শব্দটো আপোনাক এদিন বহুত বেছি কষ্ট দি যাব। কিন্তু হয়, একজনক ভাল পালে কোনো দিনও পৰাজয় নহয়, ধোকা নিদিয়ে, প্ৰতাৰিত নহয়। সেইজন হ'ল তোমাৰ প্ৰভু, তোমাৰ আল্লাহ। মানুহ হৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু মানুহ বদলি গ'লে আৰু আগৰ দৰে বিচাৰি পোৱা নাযায়। আটাইতকৈ বেছি বেয়া লাগে তেতিয়াই যেতিয়া আপোনজন বেয়া পথত যায়, কিন্তু ইচ্ছা থকাৰ পিছতো তাক সঠিক পথত ঘূৰি আনিব নোৱাৰি। য'ত তোমাৰ গুৰুত্ব নাই, য'ত তোমাৰ কথাৰ দাম নাই, তাত যোৱা বন্ধ কৰি দিয়া। সেইটো কাৰো ঘৰে হওক বা কাৰো মন। কাৰোবাক কোনোদিন কোনোদিন সুখী হোৱা নাযায়, কাৰোবাক ঠগায়ো কোনোদিনও ভালে থকা নাযায়, কাৰণ মানুহ যেনে কৰ্ম কৰে তাৰ ফল ঠিক তেনেই পায়। নিজৰ মন বেয়া নিজক ভাল কৰিব শিকা, কাৰণ তোমাৰ বাহিৰে আৰু কোনো নাই। সকলো বন্ধু কাষত নাথাকে, কিছুমান বন্ধু সুযোগ ল'বলৈও কাষত আহে। সকলো বন্ধু আপন নহয়, কিছু বন্ধু বিশ্বাসঘাতকতাৰ মুখা পিন্ধিও থাকে। যি ভাল পোৱাত মানসিক শান্তি পোৱা নাযায়, সেই ভাল পোৱা ভাঙি যোৱাই ভাল। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়, তেওঁলোকে সঠিক সময়ৰ অপেক্ষা কৰে, আৰু তেওঁলোকে কি কৰি আছে সেইটোও ভালকৈয়ে জানে। সন্মান দিয়া ভাল, যাতে নিজৰ আত্মসন্মান বজাই থাকে, আৰু গুৰুত্ব দিয়াও ভাল, যিমানখিনিত নিজৰ যোগ্যতা সৰু হৈ নাযায়। মনে মনে থকা মানুহবোৰক দুৰ্বল হোৱা ঠিক নহয়, কাৰণ তেওঁলোকে ভদ্ৰতা জানে কাৰণেই চুপচাপ থাকে, আৰু এইটো তেওঁলোকৰ পৰিয়ালৰ শিক্ষা। বেইমান কেতিয়াও নাকান্দে, আৰু স্বাৰ্থপৰ কেতিয়াও কোনো স্মৃতি মনত নাৰাখে। মন ভাল থাকিলে সকলো ভাল লাগে, আৰু মন বেয়া থাকিলে ভালটোও বেয়া লাগে। এইটোৱে হ'ল প্ৰকৃতিৰ নিয়ম। যিমান পাৰে চেষ্টা কৰিব মনটো ভালে ৰাখিব। সৃষ্টিকৰ্তাই স্মৰণ কৰা মানুহৰ মন ভাল কৰে, সেইবাবে বেছি বেছি আল্লাহ ভগৱানক স্মৰণ কৰিব, মন ভাল হৈ যাব। যি মানুহটো অলপতে বহুত সুখী হয়, সেই মানুহটো আকৌ সামান্য আঘাততেই বহুত বেছি কষ্ট পায়। কিছু মানুহ নিৰ্দিষ্ট এজনক পোৱাৰ কাৰণে দোৱা কৰিছিল, অথচ জীৱনৰ পৰিস্থিতি এনে হৈ গৈছে যে সেই মানুহটো আকৌ তাক পাহৰি যোৱাৰ কাৰণে প্ৰাৰ্থনা কৰে। কাক বিশ্বাস কৰিব? যিমান কাষৰ মানুহ নোহোৱা কিয়, নিজক তাৰ ওচৰত মূল্যহীন হোৱাৰ আগতেই ঘূৰাই লৈ অহাটোৱেই হ'ল বুদ্ধিমানৰ কাম। মানুহ তাৰ জীৱনৰ ভুলবোৰ ঠিক তেতিয়াই বুজিব পাৰে, যেতিয়া এটা ভুলৰ কাৰণে জীৱনৰ বহুত বছৰ হেৰাই পেলায়। এজন বেয়া ছাত্ৰই এজন বহুত দক্ষ শিক্ষকৰ পৰা যি শিকিব পাৰে, তাতকৈও এজন ভাল ছাত্ৰই এজন বেয়া শিক্ষকৰ পৰা বহুত গুণে বেছি শিকিব পাৰে। সেইকাৰণে শিক্ষক ডাঙৰ কথা নহয়, আপোনাৰ শিক্ষাৰ ক্ষমতা বা ইচ্ছা কিমান আছে সেইটোৱে ডাঙৰ কথা। যি মানুহবোৰে তোমাক কয় তুমি নোৱাৰা বা তুমি নোৱাৰিবাই, তেওঁলোকে সম্ভৱ সেই মানুহ যিসকলে ভয় পায় এইটো ভাবিয়েই তুমি আচলতেই পাৰিবা। চেষ্টা কৰি যাওক, ওপৰৱালাৰ ওপৰত ভৰসা ৰাখক, নিজৰ জীৱনক ভাল পাওক, আল্লাহ ভগৱানক ভাল পাওক।